এইবাৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ কোন হ'ব মুখ্যমন্ত্ৰী? গৌৰৱ গগৈ গৌৰৱ গগৈ। এই আপুনি ইমান বেমাৰটো গৌৰৱ গগৈ মনত আছে? আছে। হা? গৌৰৱ গগৈ কোন? হেৰি আকৌ হেৰিয়া মামলক ফুৰিছিলে তৰুণ গগৈ ল'ৰাটো? তৰুণ গগৈ পুতেক। তৰুণ গগৈ পিতেক? তাৰমানে মায়ে বেমাৰ হৈও আপুনি পলিটিক্সৰ খবৰ লৈ আছে? চব খবৰ মোক বুলিয়ে আগে চব খবৰ মোক দিলে। গৌৰৱ চিয়ৰ হ'ব মুখ্যমন্ত্ৰী? হ'ব হ'ব ন? ঠিক আছে। এয়া মায়ে কৈছে, মায়ে কৈছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। মানে এটাই ভাল লাগিল, এই বুঢ়া বয়সতো, ইমান বছৰ বয়সতো এতিয়াও পলিটিক্সৰ খবৰ ৰাখে আপুনি? মোক গ'লে পটককৈ আহিব। এইয়া মায়ে কৈছে পলিটিক্সৰ খবৰ মোৰ গুৰিলৈ আহিবই। আপুনি মানে সোনকালে ভাল হ'ব দেই, একদম টেনশ্যন নল'ব, আপোনাৰ সোনকালে ভাল হ'ব। এয়া মা গা বেয়া, বহুত ভাল হৈছে। ভাল হৈছে নাই এতিয়া মা? বাৰু হৈছে?